হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ আৰু মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকলক মোৰ ফালৰ পৰা বহুত মৰম যাচিছোঁ। এতিয়া ভাত বনোৱা সময় হ'ল। মই তাকে ভাত বনাবলৈ যাওঁ বুলি ভাবিলোঁ আৰু তাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ। মই আজি ৰেচিপি দুটা ট্ৰাই কৰিম বুলি ভাবিছোঁ। আপোনালোকে এনেকৈ বনাই খাইছে চাগে, তেও মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ, সেইবাবে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজিলৈকে মই মোৰ চেনেলৰ ৰেচিপি দিয়া নাই, আজি তাকে দিওঁ বুলি ভাবিছোঁ। আৰু এটা ৰেচিপি খুবেই মোৰ প্ৰিয়, সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু এনেকুৱা গৰমৰ দিনত আপোনালোকে মছলাজাতীয় বস্তুৰ পৰা অলপ দূৰত থাকি এনেকৈ বনাই খাব, যিহেতু আপোনালোকৰ স্বাস্থ্যটো ঠিকেই থাকিব। আৰু তাকে মইনো কি বনাওঁ আপোনালোকৰ চাবচোন, ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ। এয়া কেৰাহী পাতি লৈ ইয়াত পানী দি মাছ 4 পিচ দি দিছোঁ আৰু এই মাছকেইপিচ অলপ টাইম বইল হ'বলৈ দিম আৰু ইয়াৰ পৰা লেতেৰা পানীটো ওলাই যোৱালৈকে। আৰু আনফালে মই কিবাকিবি চব্জি কাটি লৈছোঁ, যিহেতু মই বইল মাছ বনাম। আৰু আনফালে আৰু এখন কেৰাহী পাতি লৈছোঁ আৰু ইয়াতো মোৰ ভাল লগা ৰেচিপি এটা ট্ৰাই কৰিম আজি। মই এতিয়া বনাব লৈছোঁ টেঙা ফুটুৱা মাছ। আৰু এতিয়া প্ৰথমতে কেৰাহীখন গৰম হৈ ল'বলৈ দিলোঁ আৰু এতিয়া লাহেকৈ ডাঙৰ মাছকেইপিচ সৰু সৰুকৈ ইয়াত দি দিম। সৰুকৈ কাটি লৈছোঁ আৰু গোটেই মাছ ইয়াত ধুনীয়াকৈ দি দিম। এতিয়া মই কি কৰিম, আপোনালোকে ৰেচিপিটো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই গৈ থাকক। এতিয়া এনেকৈ গ্লাছ এটা নেমু চেপি লৈছোঁ ধুনীয়াকৈ। নেমু মানে আপোনালোকে যিমান টেঙা খাব পাৰে আৰু এনেকৈ কৰি লুটিয়াই দিছোঁ। লুটিয়াই নিদিলেও হ'ব, পানীখিনি আপুনি ডাইৰেক্ট চবেই মানে কেঁচাকৈ খাব বেয়া পায় ন, সেইকাৰণে এতিয়া ইয়াত পানী নেমু চেপি লোৱা পানীখিনি দি লৈছোঁ। আৰু অলপ দিম বাৰু পানী। আৰু ইয়াত অকণমান হালধি, এনেই অকণমান কালাৰটো হ'বৰ কাৰণে হালধি দি দিছোঁ আৰু নিমখ আৰু অকণমান নিমখ অকণমান মানে জোখৰ মতে আৰু নিমখ দি দিছোঁ। গেছটো অকণমান সৰু কৰি ঢাকনিখন দি পানীখিনি একদম কমি যোৱাকৈ দি থৈ দিম, তাৰপিছত নমাই দিব পাৰিম আৰু এইফালে মই আপোনালোকক অলপ দেখাইছিলোঁৱেই মাছ বইল কৰিবৰ কাৰণে কেৰাহীখন পাতি মেলি মাছ চাছবোৰ দি ল'লোঁ। আৰু ইয়াত এতিয়া মাছবোৰ উতলি আছে মানে মই মাছৰ পৰা লেতেৰা পানীখিনি ওলাই যাবৰ কাৰণেহে প্ৰথম এনেকৈ বইল কৰি লৈছোঁ। কিছুমানে মানে মাছটো বনাওঁতে ডাইৰেক্ট দি দিয়ে, কিন্তু মই এনেকৈ নিদিওঁ। প্ৰথমতে মানে মাছৰ পৰা লেতেৰা পানীটো ওলাই যাবৰ কাৰণে এনেকৈ অকণমান বইল কৰি লওঁ নিমখ দি পিনে। আৰু এতিয়া হৈ গ'ল আৰু পানীখিনি পেলাই আকৌ চব্জিখিনি দি বইল কৰিম আৰু লাহেকৈ। আৰু আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাব মোৰ ৰেচিপিটো সম্পূৰ্ণকৈ। এতিয়া আকৌ সেইখন কেৰাহী পানীখিনি পেলাই মেলি পানীখিনি দি দিছোঁ, গেছটো জ্বলাই পানীখিনি এতিয়া অলপ গৰম হ'ব দিম। আৰু গৰম হ'ব দিয়াৰ পাছতহে মই চব্জিখিনি দিম। এতিয়া সেই পানীখিনি দি লৈছিলোঁ যে সেই পানীখিনি গৰম হ'ল আৰু এতিয়া মই ইয়াত কাটি থোৱা চব্জিবিলাক দি দিম। আৰু কাটি মানে মই জিকা কাটি থৈছিলোঁ আৰু জিকা বিলাহী আলু দি দিম। কিছুমানে অকল আলু বিলাহী দিও বনায়, আৰু মই জিকা আছিলে কাৰণে জিকাটো দি দিছোঁ। আৰু একো নহয়, এইবোৰ কমি যাব লাহেকৈ বইল হৈ আৰু এতিয়া এইখিনি ঢাকোনখিনি দি এইখিনি অলপ সিজিব দিম, কাৰণ মাছটোতো উতলাই মেলি সিজাই ল'লোঁ। আৰু এইফালে টেঙা ফুটোৱা মাছখিনি কি হৈছে অলপ চাম। এইখিনি উতলি আছে, এইখিনি পানীখিনি একেবাৰে কমি যোৱালৈকে উতলাই থাকিম। তাৰপিছত যেতিয়া মানে পানীখিনি একেবাৰে কমি নাইকিয়া হ'ব, অলপ ফুটুককৈ ফুটিব নহয়, তেতিয়াহে নমাম মানে। এতিয়া এইখিনি সিজি থাকক লাহেকৈ। ইয়াত আৰু এটা বস্তু দিব পাহৰিয়ে থাকিছিলোঁ, সেইটো আগতীয়াকৈ দিয়ে কিন্তু মই পাহৰি থাকিলোঁ, কিন্তু এতিয়া দি দিওঁ। আৰু সেইটো দিলে ভাল লাগে মানে। কেইফুটামান নহৰু ইয়াত ওপৰত পেলাই দিম উতলি, আৰু দুফুটামান যিমান পাৰে আৰু জলকীয়া দুটামান ইয়াত কাটি মেলি ইয়াত এনেকৈ পেলাই দিম। আৰু এই ৰেচিপিটো মোৰ খুবেই প্ৰিয়, মানে মই খাই বহুত ভাল পাওঁ। যেনেকৈ হ'লেও সৰু মাছ বা ডাঙৰ মাছ যি মাছেই নহওক মই খাই বহুত ভাল পাওঁ। আমাৰ মায়ে বনায়,
মই খাই বহুত ভাল পাওঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এই ৰেচিপিটো। আপোনালোকে বনাই খাই চাবচোন। এয়া মই বইল কৰি থকা চব্জিখিনি এয়া অলপ অলপকৈ সিজিছে অলপকৈ সিজিছে আৰু সেইবাবে মই এতিয়া অকণমান চাব আহিলোঁ সিজিছে নাই। আলু সিজিলে মানে জিকাও সিজিলে, এইফালে বিলাহীও সিজিলে। আৰু এতিয়া মই ইয়াত দি দিম খুন্দি লোৱা নহৰু আদা পেষ্টটো ইয়াত দি দিম। সেয়া নহৰু আদা পেষ্টটো দি দিম আৰু লগতে এই বইল কৰি থোৱা মাছ দুপিচো দি দিম। আৰু আমি দুটা মানুহে সেইবাবে কমকৈ বনাইছোঁ এবাৰ খাবলৈ। আৰু এতিয়া ইয়াত বইল কৰি থোৱা মাছ দুপিচো দি দিম দি ঢাকনখন মাৰি দিম আৰু এতিয়া আকৌ সিজিবলৈ দিম। মই বস্তু এটা দিব পাহৰি গৈছিলোঁ, নিমখ দিব পাহৰি গৈছিলোঁ। নিমখ আন্দাজমতে মই দি দিছোঁ ইয়াত, আন্দাজমতে দি দিছোঁ। আৰু ফালি লোৱা জলকীয়া দি দিছোঁ 4টামান। আৰু অলপ মানে যিহেতু গৰমৰ দিন সেইবাবে অলপ টেঙা খাম। আৰু মই ঔটেঙা খাব নোৱাৰোঁ, মেডিচিন খাই আছোঁ, সেইবাবে অলপ নেমু পানী চেপি লৈছিলোঁ আৰু ইয়াত অকণমান নেমু পানী দি দিছোঁ, অকণমান এনেই টেঙা হোৱাকৈ আৰু এতিয়া আকৌ চব্জিখিনি উতলিব দিম। এইখিনি কিমান কি হৈছে অলপ চাওঁ বুলি আহিলোঁ। সিজিছে আৰু হ'লেই আৰু পানীও কমি আহিছে, হ'বলৈ হৈছে আৰু সেইবাবে ইয়াত অকণমান বেম্ব' চুট দি দিম, অলপ দি দিম। এইখিনি হ'ব যিহেতু বইল, সেইবাবে কালাৰটো এনেকুৱাই হ'ব আৰু সেইটো হালধি দিয়া নহয় ইয়াত, কালাৰটো এনেকুৱাই হ'ব। আৰু এইখিনি হৈছেগৈ আৰু ধুনীয়াকৈ উতলি আছে। পানীটো আৰু অকণমান কমাই মেলি নমাই দিম আৰু হ'বলৈ। গেছটো অকণমান সৰু কৰি দিম যিহেতু হ'বলৈ হৈছে। এইখিনি পানীটো কমিলে আৰু পানী কমিবলৈ নিদিওঁ, যিহেতু অলপ জোল নিচিনাকৈও লাগিব আৰু বিশেষ বেলেগ একো বনোৱা নাই যে, সেইবাবে সেইটো পানীটো কমিব নিদিওঁ। এতিয়া ঢাকনখন মাৰি ধুনীয়াকৈ গেছটো অফ কৰি দিম আৰু লাহেকৈ ভাতৰ লগত খাব পাৰিম আৰু। এইফালে মোৰ ভাল লগা ৰেচিপিটো বনি আছে। পানী কমিছে। এতিয়া যিহেতু মাছটো সিজিলেই, সেইবাবে মই পানীটো কমিবৰ কাৰণে গেছটো অকণমান ডাঙৰ কৰি হাই ফ্লেমত দি এতিয়া পানীটো কমিব দিম আৰু লাহেকৈ নমাই দিম। আৰু আপোনালোকে ভাতৰ লগত পিটিকা বনাই ধুনীয়াকৈ খাব পাৰিব, বহুত ভাল লাগে। মোৰ টেঙা ফটোৱা মাছ হৈ গ'ল, নমালোঁ আৰু এতিয়া পিটিকা কৰিব লৈছে। দুটা মানুহৰ কাৰণে দুপিচ 3 পিচমান লৈ লৈছে আৰু এতিয়া পিঁয়াজ জলকীয়া আৰু মিঠাতেল দি পিটিকি খাম আৰু আমি লাহেকৈ। আমি এতিয়া ভাত খাব লৈছোঁ। এয়া ভাত খাইছে, কেনেকুৱা লাগিছে কোৱা? টেষ্টি নে? কিমান টেষ্টি? বহুত ধুনীয়া লাগিছে। ধুনীয়া লাগিছেনে? মই প্ৰথমবাৰ বনাইছোঁ, ভাল হৈছে হয়নে? ধুনীয়া হৈছে। মানে আগতে মই এনেকৈ নবনাওঁ, বেলেগ এটা ষ্টাইলত বনাওঁ, সেইটো আপোনালোকক দিম বাৰু ৰেচিপি। আৰু আজি মানে একদম হেৰি দি লৈছোঁ, মানে জিকা দি মেলি বনাইছোঁ। আগতে এনেকৈ নবনাওঁ, আজি বনাইছোঁ। ভাত পানী খাই মেলি আজৰি হৈ আহিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া ভাল ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। আজিলৈ ইমানে, আৰু সকলোৱে ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। বাই বাই।